মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব বুলি কৈছে, ময়ো কৈছোঁ হ'ব বুলি। আৰু কৈছে কি তেজপুৰত কোনে জিকিব বুলি মোক সুধিছে, মই কৈছোঁ বিজেপি জিকিব বুলি কৈছে। এতিয়াতো ভাৰত দেশতো মোদী প্ৰধানমন্ত্ৰী হ'ব বুলি চবে জানে, আৰু ৰাইজেতো বিজেপি পক্ষে আছে, বিজেপিক ভোট দিব। মই আগতো কৈছোঁ যদি বিজেপি বিচাৰে মই যাম বুলি কৈছিলোঁ। মানে এতিয়া চান্স এটা আছে যে আপুনি বিজেপিলৈ আহিব? নাই, এতিয়া চান্স মানে মই এতিয়া কোনো ৰাজনীতি দলত নাই। মই ভাল অসমৰ উন্নয়ন প্ৰগতি হ'ব লাগে আৰু ভাল কেণ্ডিডেট জিকিব লাগে। মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব বুলি কৈছে, ময়ো কৈছোঁ হ'ব বুলি। আৰু কৈছে কি তেজপুৰত কোনে জিকিব বুলি মোক সুধিছে, মই কৈছোঁ বিজেপি জিকিব বুলি কৈছে। এতিয়াতো ভাৰত দেশতো মোদী প্ৰধানমন্ত্ৰী হ'ব বুলি চবে জানে, আৰু ৰাইজেতো বিজেপি পক্ষে আছে, বিজেপিক ভোট দিব। মই আগতো কৈছোঁ যদি বিজেপি বিচাৰে মই যাম বুলি কৈছিলোঁ। মানে এতিয়া চান্স এটা আছে যে আপুনি বিজেপিলৈ আহিব? নাই, এতিয়া চান্স মানে মই এতিয়া কোনো ৰাজনীতি দলত নাই। মই ভাল অসমৰ উন্নয়ন প্ৰগতি হ'ব লাগে আৰু ভাল কেণ্ডিডেট জিকিব লাগে।